ধন দাবীৰে সন্ত্ৰাস লামডিঙত স্বয়ম্ভু সাংবাদিকৰ দপদপনি কাঠফুলাৰ দৰে লামডিঙত গঢ় লৈ উঠিছে অবৈধ ৱেব পৰ্টেল আৰু অৰ্হতাহীন সংবাদদাতা এইবাৰ বৰাক বাৰ্তা আৰু ডি লাইভ নামৰ দুটা ৱেব পৰ্টেল সংবাদদাতাই বৃহৎ সংখ্যক ধন দাবীৰে সন্ত্ৰাস সৃষ্টি কৰিছে লামডিং সমষ্টিতে ডি লাইভৰ সংবাদদাতা ৰাতুল মুখাৰ্জী নামৰ যুৱকজনে লামডিঙৰ বিভিন্ন অঞ্চলত ধন দাবী কৰাৰ অভিযোগ উঠিছে প্ৰাপ্ত তথ্য অনুসৰি লামডিং সমষ্টিৰ উদালেৰ বন বিভাগৰ বিষয়া পৰা 2 লাখ টকা আৰু খাগৰাৰ বন বিভাগৰ বিষয়াৰ পৰা 2 লাখকৈ ধন দাবী কৰে অভিযুক্ত ৰাতুল মুখাৰ্জী আনফালে অভিযোগ অনুসৰি লামডিং লংকা সংযোগী পথেৰে যোৱা নথিপত্ৰ থকা গৰু ব্যৱসায়ীসকলক ভয় ভাবুকি প্ৰদান কৰি ধন আত্মসাৎ কৰা ঘটনা পোহৰলৈ আহিছে ঘটনা কেৱল ইমানেই নহয় ধন দাবীৰ চৰমসীমা অতিক্ৰম কৰিলে আনজন বৰাক বাৰ্তা সংবাদদাতা অৰূপ মজুমদাৰেও নিজৰ ভুল স্বীকাৰ কৰি পদত্যাগ কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে কৰনা মুক্ত হিচাপে ঘোষণা কৰা নিউজিলেণ্ডৰ স্বাস্থ্যমন্ত্ৰী ডেভিড ক্লাৰ্কে শেহতীয়াকৈ পদত্যাগ কৰাৰ কথা ৰাজহুৱা কৰে উল্লেখযোগ্য যে লকডাউনৰ সময়ছোৱাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈছিল সাগৰৰ তীৰত এই ঘটনাৰ পাছতে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল দেশখনত আনকি নিজ চৰকাৰৰ বহু মন্ত্ৰীয়েও ক্লাৰ্কৰ এই কাৰ্যক গৰিহণা দিছিল ইতিমধ্যে ক্লাৰ্কৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে যোৱা এপ্ৰিল মাহতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লকডাউনৰ সময়ছোৱাত এই ভুল কৰিছিল ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে তেওঁক পদৰ পৰা অপসাৰণ কৰা নাছিল যদিও কেবিনেটৰ মৰ্যাদা কিছু পৰিমাণে হ্ৰাস কৰিছিল তীব্ৰ বাকবিতণ্ডাৰ অন্তত অৱশেষত ক্লাৰ্কে নিজৰ ভুল স্বীকাৰ কৰি কয় হয় মই ভুল কৰিছো এই সময়ত ঘৰতে থকাটো উচিত আছিল আমি এনে ধৰণৰ কাম কৰিলে জনতাৰ মনত কিছু ভাৱ উদয় হয় যাৰ বাবে কিছুৱে নীতি নিয়ম ভংগৰ বাবে কুণ্ঠাবোধ নকৰে